তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহি আছোঁ এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশৰ মাজেৰে। আপোনালোকে দেখিবলৈ পাইছে মোৰ ৰাস্তাৰ দুয়োফালে আচলতে বড়ো ধানৰ খেতি কৰা হৈছে। আৰু আমি এতিয়া গৈ আছোঁ নাৰায়ণপুৰৰ এখন বিশেষ ৰেষ্টুৰেণ্ট। তো ব'লক। তো এই গাইজ ভিডিঅ'টো আগলৈকে চাই থাকক আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া ব'লক আড্ডাত এপাক মাৰি আহোঁ। আচলতে আজি আপোনালোকক আড্ডাখন নেদেখুৱাওঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে আজি আড্ডাৰ স্বত্বাধিকাৰীক আপোনালোকক চিনাই কৰি দিম। তো ব'লক। নম্বৰ এখন বিশেষ ৰেষ্টুৰেণ্ট ইয়াত লেখা আছে, আপুনি দেখিব পাব এখন আড্ডা এখন ব্যক্তিগত ভোজনালয়। আজি আমাৰ লগত উপস্থিত আছে তেওঁৰে স্বত্বাধিকাৰী। আহকচোন তেওঁৰ বিষয়ে কিছু কথা জানিব বিচাৰিম। মোৰ নাম অৰূপজ্যোতি বৰা আৰু এই আৰম্ভ কৰিছোঁ এখন ৰেষ্টুৰেণ্ট 2021 চনৰ মাৰ্চ মাহত আমি আৰম্ভ কৰিছিলোঁ। আৰু মাজতে লকডাউনে অলপ বিশেষ কথা দিছিলে, কিন্তু এতিয়া আকৌ অলপ পৰিস্থিতি ভাল হোৱাত আকৌ আমি কিছু দূৰ আগবাঢ়িবলৈ সক্ষম হৈছোঁ। তেনেকৈ আৰু আগবাঢ়িছোঁ। বাকী ৰাইজৰ মৰম হৈছিল। আগৰ এইবোৰ আচলতে আপোনাৰ ভৱিষ্যত পৰিকল্পনা আছিলে নে? নাই, ভৱিষ্যত পৰিকল্পনা নাছিলে, হঠাৎ সিদ্ধান্ত লৈছিলোঁ। গুৱাহাটীত অলপ দিন কৰি আছিলোঁ, তাৰপিছত ঘৰলৈ বিশেষ কাৰণত আহিব লগা হ'ল আৰু তাৰপিছত ভাবিলোঁ আৰু ইয়াতে কিবা এটা কৰোঁ, তেনেকৈ আৰম্ভ কৰিলোঁ। তেনেকৈয়ে চলি আছে আৰু কিবা কিবি ভাবি থাকোঁ। তো আজিলৈ ইমানেই আছিল। যিসকলে চালে সকলোকে ধন্যবাদ জনাইছোঁ। নেক্সট যিটো ভিডিঅ' আহিব হয়তো আপোনালোকক তাত আড্ডাখন সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম। তো আজিলৈ ধন্যবাদ।